শান্তি নাই, কিন্তু এই অশান্তির মূল কি? আজি মই মিথ্যাৰণ ধৰিব পৰা নাই। এই কত নাম শুনিলে জগত হয় কম্পমান। সিংহকেতু ইন্দ্রকেতু আকাশ মার্গত সূর্য রথ রৈদাই সেনাপতি জনক পঙ্কজর প্রবল পথপথ এই কেতু রাজ্যত আক্রমণ কৰিবলৈ সাহস নকৰে। এই কেতু সকলো চাকি উঠে বাজি একোৱে নাই। এনেকৈ আৰু নহব। ইয়াৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব। এই বিষয়ে সেনাপতি আৰু উত্তৰৰ লগত আলোচনা কৰোঁ। দিব লাগিছে মানে তোমালোকে আমাৰ ৰাজ্যৰ অশান্তি কাৰণ নিৰ্ণয় কৰিব পাৰিবানে? আমাৰ ৰাজ্য মোৰ পাছত কৈছিলো বেয়া মৰি গৈছে মই এইটো নিৰ্ধাৰণ কৰিব নোৱাৰিলো মহাৰাজ।
দিয়ে লাভ করেছো ধরে লাগিছে অনাবৃষ্টিরে দুর্ভিক্ষর সৃষ্টি করেছে মহামারী হাজার হাজার প্রকার মৃত্যু ঘটেছে আর কত থেকে গতিব লাগিছে বৃষ্টিতে আবশ্যকভাবে মহারাজ চাতুর্থই আপনি এটা কামনা করে কিয় দেবাদিদেব মহাদেবর ওচৰলৈ গৈ এই অশান্তিৰ কাৰণ জানি লোৱাটো উচিত মহাৰাজ মই তাকেই কওঁ পিতৃয়ে কেতিয়াবাই জীৱন বিজয় কৰিবলগীয়া হয় এই কাম কৰোঁতে চিন্তা কেনেদৰে কৰিব আৰু সেই সময়তে ইন্দ্ৰকেতুকে বহি থাকিব উত্তম অতি উত্তম পৰামৰ্শ আজি মই পিতৃ দেৱাদিদেৱ মহাদেৱৰ কাষলৈ গৈ এবাৰ জানি ল'ম মোৰেই কত কেতু ৰাজ্যত অশান্তি সৃষ্টি কৰি কোনে 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 মৃত্যুৰ সৈতে মোৰ উপস্থিতি কথা তোমালোকে কাকো অনুভৱ কৰিব নিদিব এই কথা কেতুৱে প্ৰাণৰ ভয় আছে আতুৰ হৈ ৰাজ্য হাৰিব কি কৰিছে আপুনি জীবিত এই প্ৰণৱ পংকজ সেনাপতি আৰু আপোনাৰ পুত্ৰ ইন্দ্ৰকেতু আৰু এই ইন্দ্ৰকেতু কিয় আপুনি ৰাজ্যৰ কাৰণে কৰিছে চিন্তা যাওক মহাৰাজ আপুনি নিশ্চিন্তে যাত্ৰা কৰক মহাদেৱৰ স্বামী মহাৰাজ এতিয়া যাত্ৰাৰ প্ৰস্তুতি কৰিবই